হেল্ল' গাইজ, গুড মৰ্ণিং। সময় হৈছে 7:48। সেই উঠছো মাত্ৰ, উঠি কেনে ব্ৰাছ চ্ৰাছ কৰা নাই, মুখ চুখ একো ধুনাই, ডাইৰেক্ট আহি ৰাস্তাৰ ফালে আহিলোঁ। আহি কেনে আজি মানে বতৰটো খুবেই ভাল, মানে ধুনীয়া ঠাণ্ডা বতৰ, ভাল লাগছে আজি। গৰমৰ প্ৰভাৱটো ইমান নাই যে নহওক। তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাব, শেষলৈ চাই যদি ভাল লাগে এটা লাইক কৰি দিব। আৰু উঠিয়ে মোৰ ফাৰ্ষ্ট কাম থাকে মানে পাৰক আধা দিয়া, টিঙৰ পাতত পাৰক এটাক আধা দি কেনে ব্ৰাছ চ্ৰাছ কৰোঁ, মুখ চুখ ধুওঁ। তো তাৰপিছত আৰু বেলেগ কামত লাগি যাওঁ আৰু না। তো যে নহওক শেষলৈ চাব বুলি আশা কৰিলোঁ। বলক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো গাইজ, পাৰক চাউল দিবৰ কাৰণে চাউলৰ টেমাত লৈ আহিলোঁ। এইটো আৰু জাতীয় টেমা, সকলোৱে জানে এইটো নাৰিকলৰ টেমা। কাৰ কাৰ ঘৰৰ আছে কমেণ্ট কৰি জনাবচোন। এইটো আমাৰ বহুত বছৰ পুৰণি হৈ গ'ল, মানে একদম পাতলা হৈ গৈছে গাইজ। তো পাতলা হৈ যোৱাৰ ক্ষেত্ৰত এইটো অলপমান ফাটি হৈ গৈছে, কিন্তু এইটো টেমা কাৰ কাৰ ঘৰৰ আছে কমেণ্ট কৰি জনাব। যে নহওক এতিয়া মই পাৰক চাউল দিওঁ। এই টিঙৰ পাতত পূৰা পাৰ আছে, ইয়াতে পাৰ আহে, এতিয়া মাতিম চাব। গোটেই পাৰখিনি ৰেডি হৈয়ে আছে গাইছ অলৰেডি। আৰু কপৌ জোৰাটো আহে, ইয়াৰ কপৌ মানে আমাৰ এইপিনে কুপ্তি বুলি কওঁ, কপৌ চৰাই জোৰা আহে। পাৰ মাতছে এনে হাঁহ আছে আমাৰ হাঁহ আছে 22টা নে 25টা হাঁহ আছে। তাৰপিছত পাৰ এই মন্দিৰৰ পৰা আহিয়ে হৈছে। এয়া কপৌজোৰা আহিছে গাইছ, কপৌজোৰা আহি পেলাই ইয়াতে এতিয়া চাউলটো দি লওঁ। চাউলটো দি কেনে খৰি ফালা কাম আছে। খৰি ফালা কামটো হ'ল মানে 20 দিন পিছত এটা প্ৰগ্ৰেম আহিছে, তাৰ কাৰণে খৰি লাগে। খৰি ফালিবৰ কাৰণে হাজিৰা মানুহ কৈছিলোঁ, বৰ্তমান সিহঁতৰ মানে টাইম পোৱা নাই, বোলে পথাৰৰ কাম চলি আছে। আৰু যিটো জেগাত মানে খৰি আনিব যাম নতুন বস্তুটোত, সেইটো বস্তুত মানে পানী হৈছে। পানী হোৱাৰ কাৰণেও মই ইমান জোৰ দিয়া নাই, যিহেতু পানীৰ আৰু ক'ত কাম কৰিব, হাজিৰা হ'ল বুলি আৰু জহাইটো নুমাই দিব নোৱাৰা, জহাইটো কাম কৰিব দিব নোৱাৰা, ভাল নালাগে। তো তাৰ কাৰণে খৰি নিজে ফালিম বুলি ভাবিছোঁ যিখিনি পাৰোঁ। আৰু ইমানখিনিও মানুহ নহয় যিহেতু প্ৰগ্ৰেমটোত। তো চাওঁ কিমানখিনি পাৰোঁ, ডবলক চাওঁ। খৰি পিছত ফালিম, এতিয়া আগতে পাৰক চাউলখিনি দি লওঁ। তো গাইছ, এতিয়া বাজিল 8:04। মায়ে লগ ধৰিলা পথাৰত, কি কয়, সাৰ মাৰিব যাবা। এক্সপিৰিয়েঞ্চ ইমান নাই, তথাপিতো যাবা যিহেতু লগ ধৰিছে। 1 বিঘা মানে মাটিৰ সাৰ মাৰিব আছে, তো সাৰখিনি মাৰি আহোঁ। তো ইমান এক্সপিৰিয়েঞ্চ নাই, যাই কিনে যেনেকৈ পাৰোঁ মাৰোঁ আৰু না। তো বলক এতিয়া ডাইৰেক্ট পথাৰত লগ পাওঁ, বলক। তো হেল্ল' গাইছ, আৰু মই আছোঁ এতিয়া পথাৰত অহাৰ কাৰণটো হ'ল মানে মোক সাৰ মাৰিব লৈ আনিলা মায়ে। মোৰ মানে আহিব ইচ্ছা নাছিল, তথাপিতো নাহিলেও উপায় নাই। মানুহ মানে সাৰ মাৰিব এটা কৈছিলোঁ, নাপালোঁ। তো আহিলোঁ পথাৰত সাৰ মাৰিব। সাৰ গোটেইখিনি লৈ আনিলোঁ, কিবা কঠীয়া দাঙি কিনে লৈ আনিলোঁ। আৰু সাৰ আনিছোঁ পূৰা ডবলে পুতি মই এনেকৈ পেকেট বনাই আনিছোঁ, কাৰণ মোৰ ইমান এক্সপিৰিয়েঞ্চ নাই মানে ক'ত কিমান সাৰ মাৰিব লাগে। এনেকৈ পেকেট বনাই আনিছোঁ, যাতে এক পেকেট এটা ডবলতে মাৰিম। সেনেকৈ প্ৰত্যেকটো ডবলতে মই পেকেট বনাই আনিছোঁ। যদি আপোনালোকৰ যদি কাৰোবাৰ ইমান অভিজ্ঞতা নাই মোৰ দৰে পেকেট বনাই আনিবি, এইটো এটা নিনজা টেকনিক বুলি কয় আৰু না। এইখন পাহাৰখন দেখিছে না গাইছ, সেইখন হ'ল ভূটান পাহাৰ, মানে সেইখানে ভূটান। আমাৰ পৰা বেছি দূৰ নহয়, 22-23 কিলোমিটাৰমান হ'ব। আমি যেতিয়া ইচ্ছা তেতিয়া যাব আৰু মানে বিদেশত, সেইটো ভাল সুবিধা আছে আমাৰ কাৰণে। তো ৰাতি 12টা-1টা বাজক যিকোনো মতলব নাই, আমি যেতিয়া ইচ্ছা হাগি মুটি শুই উঠি হ'লেও যাব পাৰোঁ মানে ভূটানত। সেইটো আমাৰ কাৰণে বেষ্ট উপায়। তো গাইছ, এতিয়া সাৰখিনি মাৰোঁ। আজি বতৰটো খুবেই ভাল, মানে একদম ৰ'দটো ইমান চোকা নহয়। আৰু পথাৰখন চা নাই গাইছ, একদম সেউজীয়া হৈ আছে, পূৰা ধান চান ৰোৱা চবৰো হৈ গ'ল মানে। একদম কি ক'ম আৰু ভাল লাগছে আজি পৰিৱেশটো, মানে চব গ্ৰীণ হৈ আছে পথাৰখন একদম। আজি মানে মানুহ চানুহ ইমান নাই, কোনোবা সাৰ চাৰ মাৰি আছে, আৰু পকা চকা ঔষধ দিছে দি আছে, বেলেগ একো নাই। মানুহবিলাক আজি খুবেই কম মানে পথাৰখনত। আৰু বতৰটো ভাল, আৰু বতাহ বলি আছে, মানে ধুনীয়া ঠাণ্ডা বতাহ এটা বলি আছে। তো আৰছোঁ সাৰ মাৰাটো ইমান এক্সপিৰিয়েঞ্চ নাই, প্লাষ্টিকত বান্ধি আনি দেখাই দিলোঁ। তো এতিয়া সাৰখিনি মাৰোঁ। তো গাইছ, মোৰ প্ৰায় এইখিনি সাৰ মাৰা হৈ গ'ল। ভিডিঅ' কৰা নহ'ল, কাৰণ কেমেৰা মানে মোবাইল ধৰা মানুহ নাই, আৰু মায়েও অলপমান অসুস্থ হৈ আছে। তথাপিতো আসছি, মোক দেখাব আসছে কিমান আৰু কেমেৰা চেমেৰা ধৰিব দিম। মায়েও আৰু কেমেৰা চেমেৰা ভিডিঅ' নাচনি দেচোন দিয়া, তাৰ কাৰণে কৰা নহ'ল ভিডিঅ'টো, বেয়া নাপাব। তো পানী চানী খালোঁ, গৰমটো এতিয়া ভালেখিনি দিছে, অলপমান লাহে লাহে বাঢ়ছে গৰম। তো এইখিনি হ'ল, আৰু এতিয়া যাওঁ বলক। পথাৰৰ পৰা আহিলোঁ গাইছ, এতিয়া কাঁকৰা পুৰিব লৈছোঁ। কাঁকৰা কণী খাই ভাল পাওঁ, কবিচোন কমেণ্ট কৰি। কাঁকৰা কিন্তু মোৰ এনে জালুকপুতি খাই ভাল লাগে, বেলেগ এনে ভাল নালাগে। তো বলক কাঁকৰা পুৰিম এতিয়া আমি। তো গাইছ, কাঁকৰা পুৰা হৈ গ'ল, এতিয়া কাঁকৰা বটাই দি ভাত খাম।
এটা বাজিল 9:47 আমার ভাত খাবা হৈ গৈছে ৰাতিপুৱাৰ মানে ভাত আৰু না পন্তা ভাত গাইছ এয়া পন্তা ভাত আৰু আছে ডিমা ভাজা বুট ভাজা আৰু কাকৰা বটা তো একদম পন্তা ভাত কাৰ প্ৰিয় কৈ দিবি তো ৰাতিপুৱাৰ ভাত সাজ মাৰি লওঁ তো গাইছ ৰাতিপুৱাৰ ভাত চাত খাই কেনে হ'ল আধা ঘণ্টামান দেৰি ইটা আৰু মাক মায়ে মাছ আনবা যাবা দিছে মানে টেঙা দি বোলে মাছ খাব গৰমটো হ'লে অলপমান আছে তো টেঙা দি মাছ খাবৰ কাৰণে তাৰ মোক যাবা দিছে মাছ আনবা অলপ মাছটো লৈ মাছ আনবা আহিছিলোঁ গাইছ মাছ চাছ নাপালোঁ ব্ৰইলাৰ মাংসকে আধা কেজি লৈ আনিলোঁ আৰু এতিয়া বাজিল 12:17 মানে যি ৰ'দ দিছে না বৈধ্য গৰম লাগছে নিগলেও নহয় এতিয়া মই যাব লাগিল দোকানত মানে চকত যাব লাগিল বাদাম 1 পেকেট লাগে মানে দোকানৰ বস্তু অলপমান লাগে বাদাম লাগে কিবা কিবি লাগে এনেকৈ বস্তুখিনি লৈ আহোঁ আৰু ভাত খাব অলৰেডি হৈছে আগতে ভাতটো নাখাওঁ কাৰণ বস্তুখিনি লৈ আহোঁ ভাতটো খোৱাৰ পিছত মানে গৰমত বস্তুখিনি আনিব যাবা আমাৰ আলহা লাগব তাৰ কাৰণে মই আগতে চামানখিনি লৈ আহোঁ তাৰপিছত সেইখিনি ভাত খাম বৈধ্য গৰম দিছে গাইছ মানে একদম ধুঙা ধুঙা দেখা পাই যায় ৰাস্তা বস্তুখিনি ল'লোঁ গাইছে এয়া এতিয়া যাইছোঁ যিমান পাৰোঁ সোনকালে যাইছোঁ একদম গৰমত উৎপাত বহুত হৈ গৈছে ৰাস্তাটো এয়া মানে আমাৰ এইখিনিত বলক ঘৰত যাই লওক বা কি গৰম দিছে বাল একদম অলপ টাইমতে চিটিত গৰম হৈ যায় 5 মিনিট হৈছে কি শুনা গাইছে এই বস্তুখিনি লওঁতে একদম কুটি চুটি পৰি পেলাইছে বহওঁতে চিটত বা বৈধ্য গৰম দিছে আজি কিবা 33 নেকি চলি আছে একদম আমাৰ ইয়াতে তো গাইছ আমাৰ হ'ল এটা ডিপৰাৰ ভাত খাবা আজি ডিপৰাৰ ভাতৰ লগত আমাৰ আইটেম কি কি আছে দেখাই আছোঁ এয়া হৈ গ'ল ব্ৰইলাৰ মাংস এই খাৰ আঞ্জা আলু পিটিকা বুট আৰু কিবা আছে আৰু আমটেঙা ভাত এখানত থালি আৰু এইটো হ'ল কি কয় শুক্তা গোটেইগিলাও বহি লৈছে আমাৰ মানে একদম চাই আছে বনোৱা খাৰ আঞ্জা আমাৰ কঁঠাল গুটি গাইছ দুপৰীয়া সাজটো খাই লওঁ তো গাইছ এতিয়া সময় হ'ল 4:10 মানে আবেলি 4:10 হ'ল আৰু মই যাব ওলাইছোঁ মানে দোকানত তো দোকান যাব ওলাইছোঁ গাইছ পূৰা বাইকত পূৰা বস্তুবিলাক বান্ধি ল'লোঁ তো এতিয়া বলক দোকানলৈ যাওঁ তো গাইছ ফাইনেলি মই দোকান আহি পালোঁ দোকান আহি পোৱা আধা ঘণ্টামান হ'ল আৰু এতিয়া সময় হ'ল 4:32 মানে দোকান সম্পূৰ্ণৰূপে খোলা হৈ গ'ল এয়া তো এতিয়া বতৰটো ঠাণ্ডা আৰু ডাৱৰীয়া হৈ আছে মানে অকণমান আগতে বৰষুণ আহিয়ে গ'ল তো চাওঁ কি হয় ব্যৱসায়টো হ'ব লাগে মানে গ্ৰাহক আহিব লাগে কিমানখিনি বিক্ৰী হয়তো ক'ব নোৱাৰোঁ ৰাতিলৈকে কিমানখিনি বিক্ৰী হয় আপোনালোকক দেখাইছোঁ আৰু কিমান টকা পালোঁ সেইটো আপোনালোকক আজি সম্পূৰ্ণৰূপে দেখাই আছোঁ তো গ্ৰাহক আহিলে দেখাব নোৱাৰিব পাৰোঁ কাৰণ কেমেৰা চেমেৰা ষ্টেণ্ড একো অনা নাই তো যিয়ে নহওক শেষলৈ চোৱাৰ কাৰণে বহুত ধন্যবাদ আৰু ভিডিঅ'টো চাই কেনে পালে কমেণ্টত এবাৰ জনাব যদি ভাল লাগিলে তাৰ লাইক কৰি দিব তো গাইছ এতিয়া সময় হ'ল 9:47 আৰু মই বন্ধ কৰিলোঁ প্ৰায় আৰু চকটোত চক পূৰা মানুহজনো পূৰা নাই আৰু গাড়ীবিলাক পূৰা হেঙা হৈ গ'ল মানে গাড়ী চাড়ী শেষে হৈ গ'ল আৰু মোৰ দোকান পূৰা বন্ধ হৈ গ'ল তো আপোনালোকে ভিডিঅ'টো কেনে পালে একবাৰ কমেণ্ট কৰি জনাব যদি ভাল পালে তাৰ লাইক কৰি দিব তো নেক্সট ভিডিঅ'ত আকৌ লগ পাম আজিলৈ ৰাখিছোঁ বাই বাই গুড নাইট